প্ৰিয় অনুজ, তোমাৰ জীৱনক আগুৱাই নিবলৈ একোজনক আদৰ্শ ব্যক্তি হিচাপে মানি কাম কৰি যোৱা। তুমি জনা বুজা হোৱাৰ পৰা এই কথা উপলব্ধি কৰিছা চাগে যে মানুহৰ সফলতাৰ জীৱন যাত্ৰাত ঘৰ, সমাজ বা বৃহত্তৰ ক্ষেত্ৰখনৰ পৰাই হওক অনেক লোকৰ অৱদান, অনেকৰ বিচিত্ৰ প্ৰভাৱ থাকে। সেয়া জ্ঞাত বা অজ্ঞাতভাৱেই হওক, ইয়াৰ মাজতো কিছুমান ব্যক্তিৰ প্ৰভাৱ অতি গভীৰ। আৰু আমি প্ৰায় তেনে কিছু লোকৰ প্ৰতি তীব্ৰভাৱে আকৰ্ষিত বা অনুপ্ৰাণিত হৈ তেওঁলোকৰ নিচিনাই হ'ব বিচাৰোঁ বা তেওঁলোকৰ দৰেই কাম কৰিবলৈ ইচ্ছা কৰোঁ। জানা অনুজ, আচলতে এনেবোৰ লোকেই হৈছে কোনো লোকৰ আদৰ্শ ব্যক্তি অৰ্থাৎ ৰোল মডেল। সেয়ে তুমি এজন আদৰ্শ ব্যক্তি বাছি লোৱা। তোমাৰ লক্ষ্য অনুসৰি তুমি যিজন ব্যক্তিক আদৰ্শ ব্যক্তি হিচাপে মানি ল'বা, সেই ব্যক্তিজনৰ আদৰ্শ জীৱন পৰিক্ৰমাই তোমাক এটি সুস্থ যাত্ৰাপথৰ সন্ধান দিব। তুমি কেনেদৰে আগবাঢ়িব লাগিব, কি কৰা উচিত বা অনুচিত, কিমান কষ্ট সংগ্ৰাম কৰিব লাগিব বা তেওঁলোকে জীৱনকালত নানা বাধা বিঘিনি নেওচি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কিবোৰ বিলাই বিপত্তিৰ সন্মুখীন হৈছিল, কিদৰে সাধাৰণভাৱেই জন্মগ্ৰহণ কৰিও অসাধাৰণ কাম কৰি নিজক আৰোহণ কৰিবলৈ সমৰ্থৱান হৈছিল, ইত্যাদি ইত্যাদি তেওঁলোকে সন্মুখীন হোৱা বাধা, ব্যৰ্থতা, কষ্ট, ত্যাগ, অভাৱ আদিয়ে তোমাক অনুপ্ৰাণিত কৰিব আৰু তোমাক আত্মবিশ্লেষণ কৰাৰ হকে অনুভৱী মন এটাৰ সৃষ্টি কৰিব। তোমাৰ আদৰ্শ ব্যক্তিজন আকৌ তোমাৰ মা-দেউতা, আত্মীয় স্বজন, কোনো অগ্ৰজ বা অনুজ, যিকোনো পৰ্যায়ৰ বৃত্তিধাৰী লোক অথবা অনেক সফল ক্ষেত্ৰৰ লোকো হ'ব পাৰে। অৱশ্যে আদৰ্শ ব্যক্তি হিচাপে মানি কাম কৰাৰ কোনো সৰু বৰ মানুহ থাকিব লাগে বুলিও কথা নাই। আমাৰ মাজৰ অনেক লোকে দেখোন এইবোৰৰ মাজৰ পৰাই মানুহ হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিছে। এই সম্পৰ্কতে তোমাক দুটিমান উদাহৰণ দিব খুজিছোঁ, মন কৰিবা। আদৰ্শ ব্যক্তি হিচাপে মানি নিজৰ জীৱনক মহিয়ান কৰি তোলা বিশ্ববিখ্যাত খেলুৱৈ শচীন তেণ্ডুলকাৰ হৈছে তেনে এক অনুকৰণীয় আৰু চমৎকাৰী উদাহৰণ। বিশ্ববিখ্যাত কিংবদন্তি ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰে যেতিয়া ক্ৰিকেট খেলা আৰম্ভ কৰিছিল, তেখেতে সেই সময়ৰ তাৰকা খেলুৱৈ সুনীল গাভাস্কাৰক আদৰ্শ ব্যক্তি হিচাপে জ্ঞান কৰিছিল। তেণ্ডুলকাৰে কেৱল গাভাস্কাৰৰ যাদুকৰী শ্বটবোৰ চাই চাই একান্তভাৱে ক্ৰিকেট খেলিবলৈ লাগি গৈছিল আৰু এদিন সঁচাৰ প্ৰতিপন্ন কৰি অভাৱনীয়ভাৱে কৃতকাৰ্যতাৰ স্বৰ্ণীল শিখৰত উপনীত হৈ নিজকে এগৰাকী অমৰ খেলুৱৈ হিচাপে ইতিহাসত খোদিত কৰিলে। ঠিক তেনেদৰে মহাকাব্য মহাভাৰতত খ্যাত একলব্যই গুৰু দ্ৰোণাচাৰ্যক আদৰ্শ ব্যক্তি হিচাপে মানি দ্ৰোণাচাৰ্যৰ পৰা প্ৰত্যক্ষ শিক্ষা নাপালেও তেখেতৰ শিক্ষা পদ্ধতিকে কেৱল অনুকৰণ কৰি পৃথিৱীৰ এজন শ্ৰেষ্ঠ ধনুৰ্বিদ হ'ব পাৰিছিল। কিন্তু অনুজ, একমাত্ৰ এজন আদৰ্শ ব্যক্তিয়ে হয়তো তোমাক সকলো দিশতে অনুপ্ৰাণিত কৰিব নোৱাৰিবও পাৰে। সেয়ে এই ক্ষেত্ৰত তোমাৰ জীৱনটোক আগুৱাই নিবলৈ তেনে সমভাৱাপন্ন ২-৩জন মানুহকো আদৰ্শ ব্যক্তি হিচাপে বাছি লোৱাটো তোমাৰ বাবে দৰকাৰীও হ'ব পাৰে। কেতিয়াবা আকৌ ততোধিক আদৰ্শ ব্যক্তিৰ সামূহিক অনুপ্ৰেৰণাইহে হয়তো তোমাক নানা দিশত অনুপ্ৰাণিত কৰি তোমাৰ জীৱনক এক নিৰ্ণায়ক গতি দিব। এই সম্পৰ্কত তুমি আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি বাৰাক হুছেইন ওবামাৰ ব্যক্তিত্বক ভাবিব পাৰা। কিয়নো তেখেতক যেতিয়া সোধা হয় তেখেতৰ অনুপ্ৰেৰণাৰ উৎস কোন, উত্তৰত তেখেতে সদায় দুজন ব্যক্তিৰ নাম লয়, মহামানৱ মহাত্মা গান্ধী আৰু মাৰ্টিন লুথাৰ কিং দ্বিতীয়ক। হে প্ৰিয় অনুজ, তুমি এইবোৰ দৰকাৰী কথা এবাৰ দকৈ ভাবি চোৱা আৰু তোমাৰ আদৰ্শ ব্যক্তিক সন্ধান কৰি জীৱনৰ পথত আগুৱাই যাবলৈ যত্ন পঢ়োৱা। ধন্যবাদ।